মোৰ শ্বৰ্ট ভিডিঅ'টোলৈ সকলোকে নমস্কাৰ। ৰাতিপুৱাই গৈ ওলালোঁ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। পিছে ভাবিছে চাগে কিয়নো গ'লোঁ? ঠিক ধৰিছে, আজি তাইৰ থাৰ্ড ড'জ অৰ্থাৎ থাৰ্ড ভেকচিনেশ্যন। সকলোৱে নিজৰ নিজৰ সন্তানবোৰক লৈ আহিছে। ময়ো তাইক লৈ গৈছিলোঁ। এইজনী মোৰ বৌ হয়। বৌৰ ল'ৰাটোকো আজি হেনো 5 বছৰীয়া ভেকচিন দিব। সি অলপ ভয় খাইছে, সেইটো স্বাভাৱিক। আৰু এতিয়া আমাৰ গুণক ভেকচিন দিব ষ্টাৰ্ট কৰিছে। এইবাৰ বেজী 3টা আছিলে, তাই যথেষ্ট কান্দিলে। যেনে তেনে তাই ভেকচিন 3টা লগালে। ভেকচিন দিয়া হলত আমি আৰু পলম নকৰি ঘৰলৈ বুলি ওলালোঁ।